ভালেই হৈছে মিছেছ হাজৰিকাই নিজৰ ল'ৰাৰ কথা কৈ কৈ ইমান গৌৰৱ কৰি থাকে আৰু পাইলট হ'বৰ কাৰণে মাৰ্কছৰ লগতে ফিটনেছটো লাগিবই दोस्ती दोस्ती यारा अपनी दोस्ती তোমাৰ পাপা আৰু মই তুমি চলো ফ্লাইটত উঠি বিদেশ ফুৰিবলৈ যাম ঠিক আছে বাৰু দেউতা কিন্তু এবাৰ পুৰণি কলীয়া সাধু কথা কৈ মোৰ ল'ৰাৰ মূৰটো নাখাব